हेलो गाइज तो आमी चौखा अञ्चल सार्भे करूँ तार पिছত आमी होटेल पाई गलो धुनियाके गा धुलो फ्रेश हलो एतिया आमी किबा खाई ललो खाई मेली एतिया आमी शुम और आमार रूमটো चाওক या बिछना ठीक লাগি আছে আৰু কৰিশ্মা আৰু আমি য'ত আছিলোঁ তাৰ পৰিৱেশটো এবাৰ ৰাতিপুৱা দেখুৱাইছোঁ আপোনালোকে চাওকচোন কি ধুনীয়া ধুনীয়া ফুলেৰে সজাই ৰাখিছে আগফালটো বহুত বেছি ভাল লাগিল আৰু থাকিও বহুত বেছি ভাল লাগিল একো অসুবিধা নোহোৱাকৈ আৰামত থাকিলোঁ আৰু পানীৰ একো অসুবিধাও নাছিল আনকি বহুত বেছি ভাল লাগিল গাইজ আমি ৰেডি যাবলৈ আমাৰ প্ৰগ্ৰামৰ কথা আছিল কিন্তু প্ৰগ্ৰামটো কেনচেল হ'ল কেনচেল কিয় হ'ল আমাৰ প্ৰগ্ৰামটো মানুহ ঢুকালে ও ভাই আমি ব্লগত নোলালে কিন্তু লাইক কৰক চন্দ্ৰমা যেটো সবে সাবস্ক্ৰাইব কৰি দিবা আনসাবস্ক্ৰাইব কৰি দিবা এতিয়া মোক সবে দেখিব পাৰে মাজে মাজে চন্দ্ৰমা ভিউৱাৰ্স কমি তোমালোকে মোক চাব বিচাৰে মেন কথাটো কি হ'ল মোৰ আজি ৰাতিপুৱা দুটা তিনটা সাবস্ক্ৰাইব কমপ্লিট হ'ল ৰেডি নে তোমালোক ৰেডি ওয়াও ধুনীয়া এই ৰুমটো ৰে ইমানি সোমাইছো দে ওয়াও তোৰ ৰুমটো ধুনীয়া দেখিছে কি এইটো ভিডিও ব্লগ ও আই মেকআপ ধুনীয়াকৈ কালি থাকিলোঁ বহুত ভাল লাগিলে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আমি ক'ত আছিলোঁ সেইটোও দেখুৱাই আছোঁ বলক আমি য'ত আছোঁ তাৰ বাজনী আৰু বাজনীৰ ঘৰত আমি আছিলোঁ আৰু ইমান ধুনীয়াকৈ এয়া বায়ে আমাৰ ইয়াত খানা বনাই আছে আৰু এই বাহঁতৰ হোটেল ইয়াত সকলোখিনি বহি খোৱাত লাগিছে আৰু কাৰণ আমি যাব লাগিব এতিয়া শৰ্মা হ'ব লাগিব খাই দিলে ইহঁতে আমাকে আমি আছিলোঁ এয়া হোটেল চিয়াং আৰু বহুত ধুনীয়া লাগিলে 600 দিয়া চেপা খোৱাৰ হয় এখন আপোনালোকে যদি আহে থাকিব পাৰিব বহুত ধুনীয়া ৰুম আৰু ফেচিলিটিবোৰ ভালেই প্ৰতিধ্বনি নাম দি কৰা আজিৰ অনুষ্ঠানটোত আছোঁ শদিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত আমাৰ বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু আজি শদিয়া মহাবিদ্যালয়ৰ সন্মিলনী কক্ষত বহুত বেছি ধুনীয়া লাগিছে চাওক আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়াকৈ আৰু নিয়াৰিকভাৱে চলি গৈছে আমাৰ প্ৰগ্ৰেম আছিলে কিন্তু বিশেষ কাৰণবশতঃ আমাৰ প্ৰগ্ৰেমটো কেঞ্চেল হ'ল যিহেতু এনেকৈ আজি সভাখন অনুষ্টুপীয়াকৈ কৰা হ'ল তথাপি বহুত বেছি ভাল লাগিল আৰু এটা বেছি ভাল লগা কথা হ'ল যে শদিয়া মহাবিদ্যালয় অসমীয়া বিভাগৰ লগত আমাৰ বিশ্বনাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ একগোট হৈছোঁ আজি বহুত বেছি এটা ভাল লাগিছে সেয়ে প্ৰতিধ্বনি নাম দি কৰা হৈছে আজিৰ এই অনুষ্ঠানটি এইবাৰ ভাগ্যশ্ৰী গগৈ সহকাৰী অধ্যাপিকা বিশ্বনাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ তেখেতক সম্বৰ্ধনা জনাব সুস্মিত সোণোৱালে বিশ্বনাথ মহাবিদ্যালয়ৰ মই অনুৰোধ জনাইছোঁ এইবাৰ জনাবলৈ মই অনুৰোধ জনাইছোঁ সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে সামৰণি পৰিছে বিশ্বনাথ মহাবিদ্যালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আজি আমিও খবৰটো পাইছোঁ যে ৰাজু গগৈ নামত যিজন কৰ্মচাৰী ঢুকাইছে গতিকান্ত মিশ্ৰ ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি জানি অতিকৈ আনন্দিত আৰু সুসম্ভৱ কৰিছোঁ যে বুদ্ধিকান্ত মিশ্ৰ ছাৰ আমাৰ বিশ্বনাথ মহাবিদ্যালয়ৰ 11ৰ প্ৰাক্তন ছাত্ৰ এই কথাটো আচলতে আমিও মঞ্চত থাকিলে গম পালোঁ গতিকে তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ শদিয়া মহাবিদ্যালয় অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান হেমন্ত কুমাৰ দেউৰী ছাৰে আমাক বিভিন্ন ক্ষেত্ৰত যথেষ্টখিনি সহায় আগবঢ়াইছে গতিকে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে মই আমাৰ ছাত্ৰী সেউজীয়া আৰু সেউজীয়া চাৰিওফালে সেউজীয়া সৰলতা যিমান গাঁৱৰ ভিতৰলৈ গৈছোঁ সিমানেই সৰল সিমানেই সহজ বান আৰু একেবাৰে শেহতীয়াকৈ শদিয়া বিখ্যাত হৈছে
ৰাজীৱ শদিয়াৰ কাৰণে যিসকলে সংগীতৰ লগত যুক্ত তেওঁলোকে গম পায় যে ৰাজীৱ শদিয়া কোন আছিল তেওঁৰ অন্তৰত থকা শদিয়া মহাবিদ্যালয়খন ইমান ধুনীয়া আৰু তাৰ ছাত্ৰ ছাত্ৰীসকলো যে বহুত বেছি ভাল মনৰ এয়া আমি চাহ চিনাকি পৰ্ব আমাৰ চলি আছে আৰু আমি তেওঁলোকৰ লগত চাহ চিনাকি হ'বলৈ পাই আমি নথৈ আনন্দিত আৰু বহুত ভাল লাগিছে আৰু সেইপিনে কথা পতা চাই দিয়া এইপিনে এয়া আমি লাইব্ৰেৰী আহি আছোঁ শদিয়া মহাবিদ্যালয়ৰ লাইব্ৰেৰীটো আপোনালোককো দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো চাই যাব ভিডিঅ' এলাও কৰে ইয়াৰ লাইব্ৰেৰীটোৰ প্ৰতিখন বেৰত যে লগাই থোৱা আছে পেইণ্টিংবোৰ এজন বিশেষ ব্যক্তি অঁকা আৰু দেখুৱাই যাম আপুনি চাই যাওক আপোনালোকে বহুত বেছি ধুনীয়া লাগিছে আৰু ইমান ধুনীয়াকৈ লাইব্ৰেৰীটো যে ৰাখিছে এয়া সঁচাই মানিবলগীয়া লাইব্ৰেৰিয়ানগৰাকী বহুত বেছি ধুনীয়াকৈ ৰাখিছে প্ৰতিপাল কৰিছে শদিয়া কলেজৰ লাইব্ৰেৰী কি ধুনীয়াকৈ আৰু ইয়াৰ অতীতৰ কিছু দৃশ্য ইয়াত ৰাখিছে আৰু ইয়াৰ লগতে শদিয়াৰ ঐতিহাসিক যিবোৰ স্থান সেইসমূহ তেওঁলোকে ভালদৰে ইয়াত লগাই থৈছে আচলতে কি কি আছে যি বুঢ়া বুঢ়ী শাল বলিয়াবা শাল সকলোখিনি ধুনীয়াকৈ ৰাখিছে 50 চনৰ ভূমিকম্পত কি কি অৱস্থা হৈছিল আৰু এটা বস্তু বহুত বেছি ভাল লগা পালোঁ ইয়াত এয়া ভাৰতৰ সংবিধানখন আৰু ইয়াৰ সংবিধানখন কি ধুনীয়াকৈ ৰাখিছে সোমাই দেখা বহুত বেছি ভাল লাগিছে আচলতে বহুত ধুনীয়া লাগিছে দেই আলোচনী ৰামধেনু আলোচনী চাওক অৰুণোদয় সকলোখিনি কি ধুনীয়াকৈ মানে ভাগ ভাগকৈ ৰাখিছে সঁচাই শলাগ ল'বলগীয়া সকলোখিনি মানে এয়া আছামিজ নভেল প্ৰত্যেকখন নভেল ইয়াত আছে চাওক ইয়াত দেউলাংখুইকে আদি কৰি মায়াবৃত্ত ভাড়াঘৰ সকলোখিনি মানে ইয়াত চাওক আৰু গাইছ এয়া কুৱেশ্যন বেংকৰ এয়া কুৱেশ্যন পেপাৰ ইমান এক্সট্ৰাকৈ ৰাখিছে সকলো চনৰ পৰা আদি কৰি সকলোখিনি পাব আৰু ইয়াত চাওক পঢ়িবলৈ কিমান ধুনীয়া সুবিধা আৰু কৈছিলোঁ যে সকলোখিনি প্ৰতিখন ৱালত যিবোৰ পেইণ্টিং অঁকা হৈছে ইয়াৰ প্ৰয়াত হেমচন্দ্ৰ গগৈদেৱে অঁকা তেখেতৰ মৃত্যু হৈছে তথাপিও তেখেতৰ স্মৃতিত গোটেই এটা ৰুম অৱশ্যে গোটেই পেইণ্টিঙেৰে ভৰাই ৰখাৰ উপৰিও প্ৰতিখন পুথিভঁৰালৰ প্ৰতিখন বেৰতে তেখেতৰ চিত্ৰ ধুনীয়াকৈ সযতনে ৰাখিছে এবাৰ ভাল পাওঁ বুলি ক'লে তুমি মোৰ হৈ নোযোৱা মই তোমাৰ হৈ নাযাওঁ এবাৰ ভাল পাওঁ বুলি ক'লে ফুলবোৰ মোৰ হৈ নাযায় কাঁইটবোৰ তোমাৰ হৈ নাযায় এবাৰ ভাল পাওঁ বুলি ক'লে গানবোৰ বান হৈ নাযায় পানীবোৰ শিল হৈ নাযায় এবাৰ ভাল পাওঁ বুলি ক'লে কবিতাবোৰ গালি হৈ নাযায় অন্নবোৰ বালি হৈ নাযায় এবাৰ ভাল পাওঁ বুলি ক'লে হৈ নাযায় দেশখন চাৰখাৰ এবাৰ হৈ গ'ল প্ৰিয়ংকা এইপিনে আমি ৰৈছোঁ ঢলা শদিয়াত সেয়া সকলো ফটো উঠাত ব্যস্ত পিছত আমি ধেমাজিতহে পাম এতিয়া ঢলা শদিয়া এইটো এছিয়াৰ দীৰ্ঘতম দলং সেই দলংখনৰ কাষত আমি ৰৈছোঁহি আৰু এইপিনে আমাৰ চব ল'ৰা ছোৱালীখিনি আছে এইপিনে ঘূৰাই দিছোঁ ছাৰেও ব্লগ কৰি আছে ব্লগ বনাই আছে ৱাও ইমান ধুনীয়া আৰু বতাহ কি ধুনীয়া ৱাও ফাইনেলি ঢলা শদিয়াও চালোঁ আৰু এয়া আমি ৰখিবলগীয়া হ'ল বাটত কাৰণ এখন গাড়ী পামচাৰ হ'ল আৰু
ইয়াতে অলপ হোলীও খেলিলোঁ, বিশেষভাৱে নহয় অকণমান। টাইম চেকা পাম ছাৰ আৰু এতিয়া আমি ৰখিছোঁ চাহ খাবলৈ। আপনারা গাইজ ঠিকান নাই, বহুত টাইম পামচাৰ হ'ল। এয়া এইপিনে চাওমিন টাউমিন গাইজ, এয়া তেতেলি। আমি এতিয়া ৰুটি খাইছোঁ। গ'লো ইয়াত জগন্নাথ মন্দিৰ যাব নাযাবি। ৱাও চাওকচোন ভিউটো। মেইন গেট কৃষ্ণ এয়া আমি ইয়াত আহিছোঁ 9জন আৰু সেইপিনে গ্ৰুপ ভাগ কৰি আছে আমাৰ, কাৰণ বহুত ল'ৰা ছোৱালী আৰু সকলো যদি গুচি যায় আমাৰ দেৰি হৈ যাব। গতিকে সময় আমাৰ 10 মিনিট, গতিকে 10 মিনিটত যিমান পাৰোঁ চাম, আপোনালোককো দেখুৱাই যাম, তো ভিডিঅ'টো চাই যাব। এয়াই হ'ল আমাৰ জগন্নাথ মন্দিৰ। এয়া চাওক কি ধুনীয়া। আমি যেতিয়াই কেনেকুৱা কিবা এটা আহোঁ, আমাৰ সময় হাতত খুব কম থাকে, চাবলৈ খুব কম সময়, গতিকে তথাপিও এইবোৰে মুহূৰ্তই আমাৰ কাৰণে ভাল লগা। তেতিয়াহে আকৌ মানে পুনৰ আহিবলৈ মন যায় ন এনেকুৱা বস্তুবোৰ চাই গ'লে। গতিকে এয়া চাওক কি সুন্দৰ, চাওক না বন্ধুসকল কি ধুনীয়া মানে। ৱাও, মেম ক'ত গ'লৈ? ঐ নিশা ফটো মাৰি দিবি। আমি মেমৰ ঘৰ পাই গ'লোহি। মেমৰ ঘৰ আৰু আমাৰ কাৰণে আহিছোঁ মেমৰ ঘৰলৈ, আৰু মেমৰ ঘৰতে আগেও আমাৰ কাৰণে পূৰা আয়োজন কৰিছে। এইপিনে এয়া ভাতৰ আয়োজন, আৰু এয়া আমাক এয়া চাহ দিলে। এইবিলাক প্ৰব্লেম হয় ইমানখিনি খাই আছে আমি ছেকেণ্ড পাৰ্টি। আৰু কৰিশ্মা ভোক লাগিছে নেকি? লাগিছে অলপ আমি ছেকেণ্ড পাৰ্টি, আমি খাবলৈ নোপোৱা পাৰ্টি, আমি খাবলৈ নোপোৱা পাৰ্টি, আমি জুম কৰি দিছে একদম খাবলৈ নোপোৱা। ভোক লাগিব তেনেকে নহয়, বেলেগৰ খোৱাত ভোক লাগিব। তই কিফালে চা, মই আগতীয়াকে মেমে খুৱাই দিলে আগতীয়া দিয়া বুলি কৈছে। এতিয়া বিয়া দিনাতে মাংস খোৱা, আমাক আজি মাছ খোৱালে, কি ক'ব? মাতিব লাগিব। কি চাবা ইহঁতৰ একদম এনেকে যে দাণ্ডাডাল যে ডলাটো দাঙি নথয়,
দাই এনেকৈ খাম বোলে আমি ছেকেণ্ড পাৰ্টি খাবলৈ ৰখি আছোঁ স্মেলটো কিন্তু বহুত ধুনীয়া এতিয়া আমি ওলাইছোঁ আকৌ ঘৰলৈ আৰু মেম থাকি গ'ল মেম নগ'লে এয়া মেমৰ পৰিয়াল ইমান সুন্দৰভাৱে আমাক আপ্যায়ন কৰে তাৰ বাবে বহুত বহুত ধন্যবাদ আমাৰ ফালৰ পৰা আৰু এয়া আমি এয়া মেমক এৰি যাব লাগে আৰু বাই 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 মেম বাই 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 মেম বহুত ভাল লাগিলে আজি আমাৰ ৰাতিটো আৰু এতিয়া আমি ঘৰমুৱা হৈ আছোঁ এতিয়া ডাইৰেক্ট ভিডিঅ'টো ইমানতে আমি শেষ কৰিছোঁ বাকীখিনি কৰিবলৈ আৰু নোৱাৰিম কাৰণ বহুত ভাগৰ লাগিব 10-15 ঘণ্টা যিহেতুকে আমি বাছত ট্ৰেভেল কৰি যাম গতিকে এতিয়া আৰু ভিডিঅ'টো বাই বাই থেংক ইউ ছ' মাছ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি ভিডিঅ'খিনি ভাল পাইছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট এটা কৰিব আৰু প্লিজ रंग बरसे भीगे सुनने वाले रंग बरसे सर रेकॉर्डिंग कर देती नहीं कोनो सर तू माने आगर जमिदा টোপনি পুৰা